আজি যিটো নেকি ধৰণা যিটো নেকি আমাৰ ব্লকত SRMৰ থ্ৰুৱেদি যিটো নেকি ধৰণা বহিছিলে, এইটো একচুৱেলি মই ভাবোঁ একেবাৰে ভিত্তিহীন। কিয়নো আমি যোনে নেকি আজি ধৰণাত বহিছে তেওঁলোকৰ লগত আমাৰ কোনো আক্ষেপ নাই, তেওঁলোকৰ লগত আমাৰ আলোচনাও নাই। কিন্তু আমি কি বিচাৰিছে যে 10 তাৰিখে যিটো নেকি আমাৰ ৰিজাল্ট ওলাইছিলে SRLMৰ উচ্চ চুকীয়া আৰু কৃষি চুকীৰ বিষয়ে, এই বিষয়ে যিটো নেকি আমি ৰিজাল্টটো ভালদৰে চাম বুলি আমি চেয়াৰমেনে গোট হয় আমি BPM ছাৰক লগ ধৰিব গৈছিলে। যেতিয়া নেকি লগ ধৰিব গৈছোঁ তেখেতক আমি সুধিছিলে যে ছাৰে ক'ত আছে বা ক'ত গ'ল। কিন্তু তেওঁৰ যিটো নেকি মোবাইল নাম্বাৰ খোজাৰ পিছত যেতিয়া নেকি আমি কণ্টেক্ট কৰিব চেষ্টা কৰোঁ, তথাপিও তেওঁৰ মোবাইলটো ছুইচ অফ। জাষ্ট এইটোৱে যে আজি যিটো নেকি বহিলে তেখেতসকলে, এইটো মই ভাবোঁ যে একেবাৰে ভিত্তিহীন। তেওঁলোকে কাৰ প্ৰবঞ্চনাত, কাৰ প্ৰলোভনাত তেওঁলোকে বহিল এইটো আমি একো নাজানো। এইটো মই ভাবোঁ ৰাজনীতিৰ কিবা এটা ষড়যন্ত্ৰ থাকিব পাৰে। নাই, এইটো একেবাৰে মিছা কথা। আৰু মই নিজে আছোঁ য'ত নেকি আমি আছিলোঁ। তেতিয়া আমি যেতিয়া নেকি আমাৰ BPMক বিচাৰিছিলোঁ, তেওঁলোকে আমাক মিছবিহেভ কৰিলে। মানে তেওঁলোকে কি কৰে, মানে খালি কম্পিউটাৰ মাৰাত ব্যস্ত, আমাৰ লগত কথা নাপাতে, আমাৰ লগত আলোচনা নকৰে, আৰু তেওঁলোকে চেয়াৰত ভৰি দাঙি কিনে বহি কিনে আমাৰ লগত কথা পাতে। আমিও ভাবোঁ যে আমাক মিছবিহেভ কৰাটো এওঁলোকৰ কৰ্তব্য নহয়। আমিও এটা ৰাইজৰ কাৰণে কাম কৰি আছোঁ, ৰাইজৰ ভালৰ কাৰণে কাম কৰি আছোঁ, আমি য'ত নেকি ডেভেলপমেণ্টৰ কাৰণে। কিন্তু আমি কোনোবা ৰাজনীতি পক্ষত যোৱা নাই। কিয়নো কোনোবা UPPL, কোনোবা BJP, কোনোবা BPF, এইটো আমি বিচৰা নাই। আমি খালি আমাৰ VCDCটো কেনেকৈ আমি উন্নত কৰিব পাৰিম এইটোৱে আমি বিচাৰি আছোঁ। কিন্তু আজি যে তেওঁলোকে কাৰ প্ৰবঞ্চনাত এই যে ধৰণাটো দিলে, এইটো কিন্তু আমি আচৰিত পাইছোঁ। তেওঁলোকে এতিয়া ষ্টাফ আছে, আজি ষ্টাফ এজনো নাই। আচল কথা এইটোহে, আজি ইয়াত যে বহিল ষ্টাফ এজন থাকিব লাগিছিলে। আৰু আজি আহি কিনে আমাৰ BPM ছাৰে ক্লিয়াৰিফিকেশ্যনটো দিব লাগিছিলে, কিয় আজিলৈকে তেওঁ লুকাই আছে, কাৰণটো কি এইটো আপোনালোকেও এইটো বিবেচনা কৰক। সেইটোৱে আমি বিচাৰিছোঁ। অহাকালি আহি কিনে আমাৰ লগত আলোচনা কৰক, আমি এইটো বিচাৰি আছোঁ। ক্লিয়াৰিফিকেশ্যনটো আমাক লাগিবই, এইটোৱে। ধন্যবাদ।